আজি আমি এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰৰ এডুকেশ্যনৰ চতুৰ্থ অধ্যায় শিক্ষণ এই পাঠৰ পৰা কেৱল মোষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আৰু এনসাৰবোৰ আলোচনা কৰা হ'ব। প্ৰথমতে দীঘল কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰা হ'ব, পিছত শৰ্ট কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰা হ'ব। এতিয়াও যদি মেহতাক ষ্টুডিঅ' চেনেলখন সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে সাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনখন অন কৰি ৰাখক যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনখন অতি সোনকালে আপোনাৰ ওচৰলৈ যায় পায়। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আলোচনা কৰোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকক। আজিৰ প্ৰথম কুৱেশ্যনটো আছিল শিক্ষণৰ যিকোনো এটা সংজ্ঞা দিয়া। এনসাৰ: মনোবিজ্ঞানী গেটৰ মতে শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য। 2 নম্বৰ কুৱেশ্যনটো আছিল অনুশীলন নীতিৰ ভাগ দুটা উল্লেখ কৰা। এনসাৰ: অনুশীলন নীতিৰ ভাগ দুটা হ'ল ক ব্যৱহাৰৰ নীতি আৰু খ অব্যৱহাৰৰ নীতি। তাৰ পিছত নেক্সট কুৱেশ্যনটো আছিল বিৰত শিক্ষণ কি? এনসাৰ: বিৰত শিক্ষণ হৈছে শিক্ষণৰ এটা পদ্ধতি। এই পদ্ধতিত শিক্ষাৰ্থীয়ে নিজৰ প্ৰয়োজন অনুসৰি শিক্ষণ কাৰ্য কিছু সময়ৰ বাবে স্থগিত ৰাখি পুনৰ নতুন উদ্যমেৰে শিক্ষা আহৰণ কৰিব পাৰে। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল অতিৰিক্ত শিক্ষণ কি? এনসাৰটো আছিল কোনো এটা বিষয়ত আয়ত্ত কৰাত দি প্ৰয়োজনীয় চেষ্টাতকৈ বেছি প্ৰচেষ্টা কৰিবলগীয়া হয় তাক অতিৰিক্ত শিক্ষণ বোলে। এই শিক্ষাৰ ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগিব যাতে অতিৰিক্ত শিক্ষণে মনত অৱসাদৰ সৃষ্টি নকৰে। তাৰপিছত নেক্সট কুৱেশ্যনখন আছিল অন্তৰ্দৰ্শন কি? এনসাৰটো হ'ব অন্তৰ্দৰ্শন হ'ল শিক্ষণৰ এটা পদ্ধতি। এই পদ্ধতিত গেষ্টাল্ট তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। অন্তৰ্দৰ্শন পদ্ধতিয়ে বিষয়বস্তুৰ আংশিক অধ্যয়নতকৈ সামগ্ৰিক অধ্যয়নৰ ওপৰতহে বেছি প্ৰাধান্য দিয়ে। ইয়াত উদ্দেশ্যবিহীন যান্ত্ৰিক প্ৰচেষ্টাৰ স্থান নাই। তাৰপিছত নেক্সট কুৱেশ্যনখন আছিল শিক্ষণৰ গেষ্টাল্ট তত্ত্বৰ দুজন সমৰ্থকৰ নাম লিখা। এনসাৰটো হ'ব গেষ্টাল্ট তত্ত্বৰ সমৰ্থক দুজনৰ নাম হ'ল কহলাৰ আৰু কফকা। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল পৰিপক্কতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এনসাৰ হ'ল পৰিপক্কতাৰ দুটা বৈশিষ্ট্য হ'ল ক পৰিপক্কতা হৈছে এক স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া, খ ব্যক্তিৰ বয়সৰ লগে লগে পৰিপক্কতা বৃদ্ধি পায়। তাৰপিছত নেক্সট কুৱেশ্যনখন আছিল শিক্ষণৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। এনসাৰ হ'ল শিক্ষণৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল ক শিক্ষণ উদ্দেশ্যমুখী, খ শিক্ষণ এক সক্ৰিয় প্ৰক্ৰিয়া। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল অন্তৰ্দৰ্শন শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এনসাৰ হ'ব অন্তৰ্দৰ্শন শিক্ষণৰ দুটা বৈশিষ্ট্য হ'ল ক শিক্ষণ প্ৰস্তুতিৰ বিভিন্ন অংশসমূহৰ মাজৰ সম্পৰ্ক অনুভৱে হ'ল অন্তৰ্দৰ্শন। তাৰপিছত আছিল এই পদ্ধতিত উদ্দেশ্যবিহীন যান্ত্ৰিক প্ৰচেষ্টাৰ স্থান নাই। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল শিক্ষণৰ প্ৰভাৱিত কৰা যিকোনো দুটা চৰ্ত উল্লেখ কৰা। এনসাৰ হ'ল শিক্ষণ কাৰ্য প্ৰভাৱিত কৰা দুটা চৰ্ত তলত উল্লেখ কৰা হ'ল ক দৈহিক সুস্থতা আৰু অৱসাদমুক্ততা। তাৰপিছত আছিল মনোযোগ আৰু আগ্ৰহ। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল শিক্ষণৰ প্ৰধান নীতি তিনিটা উল্লেখ কৰা। এনসাৰ শিক্ষণৰ প্ৰধান নীতি তিনিটা উল্লেখ কৰা হ'ল ক অনুশীলন নীতি, খ ফলাফলৰ নীতি, গ প্ৰস্তুতিৰ নীতি। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল অন্তৰ্দৰ্শন পদ্ধতি আৰু প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ মাজত তিনিটা পাৰ্থক্য উল্লেখ কৰা। এনসাৰ অন্তৰ্দৰ্শন পদ্ধতি আৰু প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ মাজৰ পাৰ্থক্য তিনিটা তলত উল্লেখ কৰা হ'ল ক অন্তৰ্দৰ্শন পদ্ধতিত যান্ত্ৰিকতাৰ স্থান নাই আনহাতে প্ৰচেষ্টা আৰু ভুল পদ্ধতি হৈছে এক যান্ত্ৰিক পদ্ধতি, খ অন্তৰ্দৰ্শন পদ্ধতি উচ্চ শ্ৰেণীৰ প্ৰাণীৰ বাবে উপযোগী আনহাতে প্ৰচেষ্টা আৰু ভুল পদ্ধতি নিম্ন শ্ৰেণীৰ জীৱৰ বাবে উপযোগী। তাৰপিছত নেক্সটটো আছিল গ অন্তৰ্দৰ্শন পদ্ধতি ছাত্ৰ ছাত্ৰীৰ প্ৰকৃতি বৌদ্ধিক স্তৰ আৰু প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰে আনহাতে প্ৰচেষ্টা আৰু ভুল পদ্ধতি ছাত্ৰ ছাত্ৰীৰ চেষ্টা আৰু পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰশীল। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যনটো হ'ল শিক্ষণ আৰু অভিৰোচনৰ সম্বন্ধ ব্যাখ্যা কৰা। এনসাৰটো হ'ব শিক্ষণ আৰু অভিৰোচনৰ মাজৰ এক গভীৰ সম্পৰ্ক আছে। অভিৰোচন নোহোৱাকৈ শিক্ষণ কাৰ্য সম্ভৱ নহয়। অভিৰোচন শিক্ষাৰ্থীৰ মনত শিক্ষণৰ বাবে মানসিক প্ৰস্তুতিৰ সৃষ্টি কৰে আৰু শিক্ষাৰ্থীৰ শিক্ষণ কাৰ্য সম্ভৱ কৰি তোলে। অভিৰোচন শিক্ষণ প্ৰক্ৰিয়াৰ প্ৰাণশক্তি যিয়ে শিক্ষাৰ্থীক শিক্ষা আহৰণৰ বাবে
শাৰীৰিক আৰু মানসিকভাৱে সাজু কৰি তোলে। তাৰ পিছৰ কোৱেশ্চনটো হ'ল শিক্ষণৰ পুৰস্কাৰ আৰু শাস্তিৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। এনসাৰ শিক্ষণৰ প্ৰক্ৰিয়াত শাস্তি আৰু পুৰস্কাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষাৰ্থীৰ মনত অভিৰচনাৰ সৃষ্টি কৰাৰ বাবে এই উপায় অৱলম্বন কৰা হয়। শিক্ষাৰ্থীসকলক ভাল কামৰ বাবে পুৰস্কাৰ আৰু বেয়া কামৰ বাবে শাস্তি প্ৰদান কৰিলে ভৱিষ্যতলৈ শিক্ষাৰ্থীসকলক কেৱল ভাল কামৰ প্ৰতি উৎসাহিত হৈ পৰা দেখা যায় আৰু শাস্তিৰ ভয়ত বেয়া কামৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব। ফলত শিক্ষাৰ স্বভাৱ চৰিত্ৰ ভাল হোৱাৰ আশা থাকিব। শিক্ষণৰ শাস্তি আৰু পুৰস্কাৰৰ অতিমাত্ৰা প্ৰয়োগ আকৌ ক্ষতিসাধন কৰাৰ সম্ভাৱনা থাকে। ওপৰৰ আলোচনা আমি ইয়াকে ক'ব পাৰোঁ যে শিক্ষণত শাস্তি আৰু পুৰস্কাৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। তাৰপিছত নেক্সট কুৱেশ্চনটো আছিল শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা সংশোধিত আচৰণ ব্যাখ্যা কৰা। এনসাৰটো হ'ব মনোবৈজ্ঞানিক গেটৰ মতে শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধনৰ কাৰ্য, কিয়নো জীৱ সদায় কিছুমান জন্মগত প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয়। এই প্ৰকৃতিবিলাকৰ কিছুমান অমাজিত আচৰণো সোমাই থকাটো আমি অস্বীকাৰ কৰিব নোৱাৰো। মানুহৰ বিবেক বিবেচনাৰে বা মানুহৰ মাজত থকা বিচাৰ শক্তিৰে সেই অমাৰ্জিত আচৰণবোৰে পৰিসাধন কৰি উন্নত আচৰণলৈ ৰূপান্তৰিত কৰিব পাৰে। সেইদৰে আমি বিভিন্ন নতুন নতুন পৰিৱেশৰ লগতে সমাজৰ হ'বলৈ যাওঁতে আমি বহুতো জ্ঞান আৰু অভিজ্ঞতা লাভ কৰোঁ। এই অৱস্থাৰ জ্ঞান আৰু অভিজ্ঞতাসমূহৰ আমাৰ জন্মগত প্ৰবৃত্তিমূলক আচৰণসমূহ সংশোধন কৰে আৰু আচৰণৰ এই সংশোধনেই হৈছে শিক্ষণ। অৰ্থাৎ শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণ সংশোধন কাৰ্য। তাৰপিছত কুৱেশ্চনটো হ'ল আংশিক আৰু সামগ্ৰিক শিক্ষণৰ মাজৰ পাৰ্থক্য লিখা। এনসাৰ আংশিক আৰু সামগ্ৰিক শিক্ষণৰ মাজত চাৰিটা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। ক আংশিক শিক্ষণত বিষয়বস্তু অংশ হিচাপে আয়ত্ত কৰা হয়, আনহাতে সামগ্ৰিক পদ্ধতিত শিক্ষণীয় বিষয়বস্তু সমগ্ৰভাৱে বুজি লোৱা হয়। তাৰপিছত আছিল আংশিক শিক্ষণ বেছি স্পষ্ট আৰু নিখুঁত, আনহাতে সামগ্ৰিক শিক্ষণ ত্ৰুটিপূৰ্ণ। তাৰপিছত আছিল আংশিক শিক্ষণ কম পদ্ধতি সৰু ল'ৰা ছোৱালীৰ বাবে উপযোগী, আনহাতে সামগ্ৰিক শিক্ষণ শিক্ষাৰ্থীৰ বুদ্ধি আৰু বয়সৰ ওপৰত নিৰ্ভৰ কৰে। ঘ নিম্ন শ্ৰেণীৰ বাবে আংশিক শিক্ষণ উপযোগী, আনহাতে গৱেষণা আদি উচ্চ শিক্ষাৰ বাবে সামগ্ৰিক শিক্ষণ বেছি উপযোগী। তাৰপিছত নেক্সট কুৱেশ্চনটো আছিল প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ দ্বাৰা শিক্ষণ কেনেকৈ সম্ভৱ হয়, উদাহৰণৰ সৈতে বুজাই লিখা। এনসাৰ প্ৰচেষ্টা আৰু ভুলৰ দ্বাৰা শিক্ষণ সম্ভৱ হয়। প্ৰাণীয়ে কোনো এটা নতুন অভিজ্ঞতা আহৰণৰ সময়ত প্ৰথম অৱস্থাত কিছু ভুল কৰা দেখা যায় আৰু কাৰ্যটো কৰি থাকিলে ক্ৰমে ভুলৰ সংখ্যা কমি আহে আৰু কাৰ্যটো আয়ত্তাধীন হয়। ইয়াৰ প্ৰমাণৰ বাবে অন-ড্ৰাইকে কৰা এটা পৰীক্ষাৰ উল্লেখ কৰিব পাৰি। এটা বোকাতুৰ মেকুৰীয়ে এটা কৌতুকপূৰ্ণ বাকচত আবদ্ধ কৰি ৰখা হ'ল। মেকুৰীটোৱে দেখাকৈ বাকচৰ বাহিৰত এটুকুৰা ভজা মাছ থৈ দিয়া হ'ল। বাকচৰ দুৱাৰখন এনে এটা কীৰ্তিপথ বন্ধ কৰা হ'ল যাতে হুকটোত অলপ হেঁচা প্ৰয়োগ কৰিলে দুৱাৰ খোল খায়। মেকুৰীটোৱে বাহিৰৰ মাছ টুকুৰা খাবলৈ বাকচৰ পৰা বাহিৰলৈ ওলাবলৈ বিভিন্ন প্ৰকাৰে চেষ্টা কৰি থাকিল। হঠাতে দুৱাৰৰ হুকটোত হেঁচা প্ৰয়োগ হ'ল আৰু দুৱাৰ খোল কাটে। মেকুৰীটোৱে বাহিৰৰ ওলাই মাছ খাবলৈ সক্ষম হ'ল। মেকুৰীটোৰ দ্বাৰা এই প্ৰক্ৰিয়া কেইবাবাৰো কৰি দেখা গ'ল যে প্ৰত্যেকবাৰে প্ৰচেষ্টাৰ পিছত ভুলৰ সংখ্যা ক্ৰমে কমি আহিছে আৰু এটা সময়ত কোনো ভুল নকৰাকৈ পোনে পোনে দুৱাৰ খুলি বাহিৰলৈ আহিব সক্ষম হৈছে। ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে প্ৰাণীয়ে প্ৰচেষ্টা আৰু ভুলৰ দ্বাৰা শিকে। গতিকে আমি ক'ব পাৰোঁ যে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ সম্ভৱ হ'ব পাৰে। তাৰপিছত নেক্সট কুৱেশ্চনটো আছিল প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ
শৈক্ষিক তাৎপৰ্য ব্যাখ্যা কৰা। এনসাৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শৈক্ষিক তাৎপৰ্য তলত উল্লেখ কৰা হ'ল। ক প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে শিকোতে সময় বেছি লাগে কিন্তু দীৰ্ঘস্থায়ী হয়। খ এই পদ্ধতিত শিক্ষাৰ্থীয়ে সন্মুখীন হোৱা সমস্যাৰ সমাধানৰ উপায় সম্পৰ্কে সম্পূৰ্ণৰূপে অজ্ঞ হোৱা দেখা যায়। গ এই পদ্ধতিত প্ৰথম প্ৰচেষ্টাৰ পিছৰ চেষ্টাসমূহত সময় আৰু ভুলৰ পৰিমাণ দুয়োটা কমি আহে। তাৰপিছত আছিল এই পদ্ধতি সম্পূৰ্ণৰূপে এক যান্ত্ৰিক পদ্ধতি। তাৰপিছত অংগ নম্বৰটো আছিল শিক্ষাৰ্থীয়ে নিজৰ ভুলসমূহ সংশোধন কৰি শিকা বাবে আত্মবিশ্বাস গঢ়ি উঠে। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল শিক্ষণৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এনসাৰ শিক্ষণৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল। ক শিক্ষণ মানে হ'ল সমস্যাৰ সমাধান। খ শিক্ষণ হৈছে সম্পূৰ্ণৰূপে এক ব্যক্তিগত প্ৰক্ৰিয়া। গ অভ্যাসে শিক্ষণক স্থায়ী ৰূপ প্ৰদান কৰে। গ আগ্ৰহ আৰু শিক্ষণৰ এক ওচৰ সম্বন্ধ আছে। আগ্ৰহ অবিহনে শিক্ষণ সম্ভৱ নহয়। তাৰপিছতটো আছিল অংগ নম্বৰ শিক্ষণ নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্যৰ দ্বাৰা পৰিচালিত উদ্দেশ্য অবিহনে শিক্ষণ সম্ভৱ নহয়। তাৰপিছত আছিল সকলো শ্ৰেণীৰ জীৱৰ শিক্ষণৰ ক্ষমতা একে নহয়। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল শিক্ষণৰ প্ৰধান নীতি কেইটাৰ বিষয়ে আলোচনা কৰা। এনসাৰ শিক্ষণৰ প্ৰধান নীতি তিনিটা, যেনে অনুশীলনৰ নীতি, খ ফলাফলৰ নীতি আৰু গ প্ৰস্তুতিৰ নীতি। এই নীতি কেইটাৰ বিষয়ে তলত আলোচনা কৰা হ'ল। ক অনুশীলন নীতি সচৰাচৰ কোৱা হয় যে যিকোনো অভিজ্ঞতাৰ পুনৰাবৃত্তিয়ে সেই অভিজ্ঞতাই স্থায়ী ৰূপ প্ৰদান কৰে। সেয়ে শ্ৰেণীত শিক্ষাৰ্থীয়ে যি জ্ঞান লাভ কৰে তাক স্থায়ী ৰূপ দিবলৈ পুনৰাবৃত্তি ব্যৱস্থা কৰিব লাগে। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীয়ে জ্ঞান, কৌশল আৰু কৰ্মদক্ষতা বা অভিজ্ঞতাৰ বৃদ্ধি হয়। অনুশীলনৰ নীতিক ব্যৱহাৰৰ নীতি আৰু অব্যৱহাৰৰ নীতি এই দুটা ভাগত ভাগ কৰিব পাৰি। খ ফলাফলৰ নীতি শিক্ষাৰ্থীৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত ফলাফলৰ নীতি বিশেষ গুৰুত্ব হৈছে। এই নীতিত শিক্ষাৰ্থীৰ ভাল কামৰ বাবে পুৰস্কাৰ বা উৎসাহ প্ৰদান কৰা হয় আৰু বেয়া কামৰ বাবে শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়। ফলত শিক্ষাৰ্থীৰ ভাল কামৰ প্ৰতি স্পৃহা বাঢ়ে আৰু শাস্তিৰ ভয়ত বেয়া কৰ্মৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰে। ফলাফলৰ নীতিক শাস্তি আৰু পুৰস্কাৰৰ নীতি বুলিও ক'ব পৰা যায়। তাৰপিছত নেক্সটটো আছিল প্ৰস্তুতিৰ নীতি। শিক্ষকে শ্ৰেণীত পাঠদান কৰাৰ আগতে শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ বুজ লোৱা উচিত। ছাত্ৰ-ছাত্ৰীসকল পাঠটো শিকাৰ বাবে প্ৰস্তুত হ'লেহে শিক্ষকে পাঠদানৰ কাৰ্যত আগবঢ়োৱা উচিত। ইয়াৰ অন্যথা শিক্ষণ ফলপ্ৰসূ হৈ নুঠিব। গতিকে শিক্ষণ প্ৰক্ৰিয়াত শিক্ষক আৰু ছাত্ৰৰ উভয়ৰে শাৰীৰিক আৰু মানসিক প্ৰস্তুতিৰ প্ৰয়োজন। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল শিক্ষণৰ বিষয়বস্তুৰ লগত জড়িত শিক্ষণৰ চৰ্তসমূহ উল্লেখ কৰা। এনসাৰটো আছিল শিক্ষণৰ বিষয়বস্তুৰ লগত জড়িত শিক্ষণৰ চৰ্তসমূহ তলত উল্লেখ কৰা হ'ল। ক শিক্ষণৰ প্ৰধান চৰ্ত হ'ল শিক্ষণীয় বিষয়বস্তু অৰ্থপূৰ্ণ হ'ব লাগে যাতে শিক্ষাৰ্থীয়ে সহজে শিকিব পাৰে। তাৰপিছত নেক্সটটো আছিল বিষয়বস্তুৰ জটিলতাৰ মাত্ৰাৰ ওপৰত শিক্ষণ ক্ৰিয়াৰ সফলতা নিৰ্ভৰ কৰে। তাৰপিছত নেক্সটটো আছিল গ বিষয়বস্তুৰ অতিৰিক্ত শিক্ষণে যাতে শিক্ষাৰ্থীৰ মনত অৱসাদৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। তাৰপিছতটো আছিল গ শিক্ষকে সদায় নতুন বিষয়বস্তুৰ জ্ঞান দান কৰোঁতে পুৰণি বিষয়ৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি পাঠদান কাৰ্য আৰম্ভ কৰিব লাগে। তাৰপিছতটো আছিল অংগ শিক্ষকে পাঠদান কৰোঁতে বিষয়বস্তুসমূহ এক আকৰ্ষণীয় আৰু শিক্ষাৰ্থীৰ মনোগ্ৰাহী কৰি শিক্ষাৰ্থীৰ আগত উপস্থাপন কৰিব লাগে যাতে শিক্ষাৰ্থীয়ে পাঠ গ্ৰহণ কৰোঁতে আমনি নাপায়। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল শিক্ষণ পদ্ধতিৰ লগত জড়িত চৰ্তসমূহ কি কি? শিক্ষণ পদ্ধতিৰ লগত জড়িত শিক্ষণৰ চৰ্তসমূহ তলত উল্লেখ কৰা হ'ল। ক শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণৰ বাবে দৃশ্য শ্ৰব্য সঁজুলিৰ ব্যৱহাৰ কৰিব লাগে। তাৰপিছত আছিল খ শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ কাৰ্য ফলপ্ৰসূ কৰি তুলিবলৈ শিক্ষানুষ্ঠানৰ পৰিৱেশ উপযুক্ত হ'ব লাগে। তাৰপিছত নেক্সটটো আছিল গ শিক্ষানুষ্ঠানত প্ৰয়োজন অনুযায়ী গ্ৰন্থাগাৰ, পৰীক্ষাগাৰ আৰু
শ্ৰেণী কোঠা থকা বাঞ্ছনীয়। তাৰপিছত আছিল গ বিদ্যালয়ত শাস্তি আৰু পুৰস্কাৰৰ ব্যৱস্থা থকা উচিত। তাৰপিছত লাষ্টৰটো আছিল উঙ সকলো ছাত্ৰ ছাত্ৰীয়ে বুজি পোৱাকৈ শিক্ষাৰ্থীৰ মানসিক স্থিতি অনুযায়ী বেলেগ বেলেগ পদ্ধতি ব্যৱহাৰ কৰিব লাগে। এতিয়া আমি আলোচনা কৰিম শৰ্ট কুৱেশ্যন এনসাৰবোৰ। ক গষ্টাৰ্ট এটা দেশ শব্দ, দেশৰ ঠাইত হ'ব জাৰ্মান। খ দেশ শিক্ষাৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ সমৰ্থক আছিল, দেশৰ ঠাইত হ'ব থৰ্ণবাইক। গ শিক্ষণ হল অভিজ্ঞতাৰ যোগেদি দেশ সংশোধন হোৱা কাৰ্য, দেশৰ ঠাইত হ'ব আচৰণ। তাৰপিছত আছিল গ দেশ তত্ত্বটো পেভলভে উদ্ভাৱন কৰিছিল, দেশৰ ঠাইত হ'ব অনুবন্ধনবাদ। তাৰপিছত আছিল উংগ অনুশীলন নীতিয়ে গুৰুত্ব প্ৰদান কৰে দেশৰ ওপৰত, এই দেশৰ ঠাইত হ'ব পুনৰাবৃত্তিৰ। তাৰপিছত আছিল চ স্কিনাৰৰ মতে অভ্যাস জ্ঞান আৰু দেশৰ আয়ত্তকৰণ আৰু সংৰক্ষণে হ'ল শিক্ষণ, এই সংৰক্ষণৰ ঠাইত হ'ব মনোভংগী। তাৰপিছত হ'ল শিক্ষণ দেশৰ আয়ত্তকৰণ, দেশৰ ঠাইত হ'ব অভিজ্ঞতা। তাৰপিছত আছিল জ কৃত্ৰিম উদ্দীপকৰ দ্বাৰা স্বাভাৱিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'লে তাক দেশ বুলি কোৱা হয়, দেশৰ ঠাইত হ'ব অনুবন্ধনবাদ। তাৰপিছত আছিল জ দেশ আৰু মানসিক বিকাশৰ কাৰণে পৰিপক্কতা সংঘটিত হয়, দেশৰ ঠাইত হ'ব দৈহিক। তাৰপিছত নেক্সটটো আছিল শাস্তি আৰু পুৰস্কাৰৰ নীতিটো শিক্ষণ দেশ নীতিৰ ওপৰত প্ৰতিষ্ঠিত, এই দেশৰ ঠাইত হ'ব ফলাফল। তাৰপিছত আছিল ত গষ্টাল্ট মনোবিজ্ঞান মতে দেশ বেছি গুৰুত্বপূৰ্ণ ইয়াৰ অংশবোৰতকৈ, দেশৰ ঠাইত হ'ব অনুবন্ধনবাদ। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল থ টেণ্ডিভ দ্বীপৰ কলাৰে সৰ্বাধিক পৰীক্ষা নিৰীক্ষা কৰা যন্ত্ৰবিধৰ নাম আছিল দেশ, দেশৰ ঠাইত হ'ব চিম্পঞ্জী। তাৰপিছতটো আছিল গষ্টাল্ট স্কুল অফ চাইকলজিৰ প্ৰতিষ্ঠাপক আছিল দেশ, দেশৰ ঠাইত হ'ব কয়লাৰ। তাৰপিছত নেক্সটটো আছিল থৰ্ণডাইকৰ মতে শিক্ষণ হ'ল দেশ আৰু প্ৰতিক্ৰিয়া মাজত সংযোগ স্থাপন, দেশৰ ঠাইত হ'ব উদ্দীপক। তাৰপিছতটো আছিল শুদ্ধ আৰু অশুদ্ধ। ক শিক্ষণে পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ কৰে, এইটো হ'ব অশুদ্ধ। তাৰপিছত আছিল খ অন্তৰ্দৰ্শন শিক্ষণ এক উচ্চ স্তৰৰ পদ্ধতি, এইটো হ'ব শুদ্ধ। তাৰপিছত আছিল গ অন্তৰ্দৰ্শন পদ্ধতি হ'ল শিক্ষণৰ এক যান্ত্ৰিক পদ্ধতি, এইটো হ'ব অশুদ্ধ। তাৰপিছত আছিল গ অভিবাচন শিক্ষণ ক্ষেত্ৰত অত্যাৱশ্যকীয়, এইটো হ'ব শুদ্ধ। তাৰপিছতটো আছিল শিক্ষণ কাৰ্যৰ বাবে শিক্ষাৰ্থীৰ কোনো প্ৰস্তুতিৰ প্ৰয়োজন নাই, এইটো হ'ব অশুদ্ধ। তাৰপিছত আছিল ছন্দবদ্ধ আবৃত্তিৰ শিক্ষণৰ উত্তম উপায়, এইটো হ'ব শুদ্ধ। তাৰপিছত আছিল ছ ক্লান্তিয়ে শিক্ষণৰ কাৰ্যক্ষমতা হেৰুৱাব পাৰে, এইটো হ'ব শুদ্ধ। তাৰপিছত আছিল জ শিক্ষণ হ'ল সমস্যা সমাধান কৰিব পৰা কাৰ্য বিশেষ, এইটো হ'ব শুদ্ধ। তাৰপিছত আছিল প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ ভুল শিক্ষণৰ মূল্য আছে, এইটো হ'ব শুদ্ধ। তাৰপিছত লাষ্টটো আছিল শিক্ষাৰ ক্ষেত্ৰত শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি ফলদায়ক, এইটো হ'ব শুদ্ধ।